নমস্কাৰ। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ভৱিষ্যত ভয়ংকৰ দিশত গতি কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে ইতিমধ্যে ঘোষণা কৰিছে যে GDP মাইনাছলৈ গতি কৰিছে। আৰু এইখন দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাইজে ভাবিছে যে এওঁলোকে কিবা পোৱা নোপোৱা টিকেট পোৱা নোপোৱাৰ কাৰণে এওঁলোকে বিজেপি বিৰোধ কৰিছে। বিজেপিক আমি বিৰোধ কৰা নাছিলোঁ যেতিয়া বাজপেয়ীজী আছিলে। এনেকুৱা এজন বেপাৰী হাতত ভাৰতৰ গোটেই ৰাজনীতিৰ বাগজৰীডাল পৰি গ'ল, যিজন মানুহে তেওঁৰ নেতৃত্ব লোৱাৰ পাছৰ পৰা ভাৰতৰ জনকল্যাণমূলক আঁচনিবিলাক বাদ দি পেলাই কেৱল আদানী আম্বানীৰ কল্যাণৰ ক্ষেত্ৰত তেওঁ গতি কৰিছে। যোৱাকালি আপোনালোকে দেখিছে যে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত অতি নিলজ্জভাৱে পোষ্টাৰিং হৈছে। তাত ৰামৰে অৱস্থা এনেকুৱা হৈ গৈছে, যাক আমি ভগৱান ৰাম বুলি ভাবো। তেওঁৰ নৰেন্দ্ৰ মোদীৰ মস্ত এখন প্ৰকাণ্ড ফটোত ৰামেও এনেকুৱা অৱস্থা শ্বাসৰুদ্ধ অৱস্থাত পৰিছে যে নৰেন্দ্ৰ মোদীৰ আঙুলিত ধৰি যাবলগীয়া হৈছে। ধৰি লৈ ফটোখন তেওঁৰ শুভাকাংক্ষী কোনোবাই বনাইছে, কিন্তু প্ৰধানমন্ত্ৰীজনৰ নৈতিক দায়িত্ব থাকে যেন ভগৱানকো তেওঁ ছাফকেশ্যনত ৰাখি শ্বাসৰুদ্ধ অৱস্থাত তেওঁহে ভগৱানক টানি নিবলগীয়া অৱস্থা হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক কথা। গতিকে এই কথাবিলাকলৈ আমি পিছত গলো, কিন্তু ভাৰতৰ প্ৰত্যেকজন লগতে অসমৰ প্ৰত্যেকজন জনতাক কৈছো, জাগ্ৰত হওক আপোনালোক। আমি বিজেপি বিৰোধী নাছিলো, নৰেন্দ্ৰ মোদী বিৰোধী নাছিলো, কিন্তু যিজন নেতাৰ নেতৃত্বত ভাৰতৰ দায়িত্ব দিয়া হৈছে, তেওঁ এফালৰ পৰা তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতিত কৈছিলে নেকি যে ৰাজহুৱা যিমান সম্পত্তি আছে তেওঁ বিক্ৰী কৰিব, প্ৰাইভেটাইজেশ্যন কৰিব। জৱাহৰলাল নেহৰুৰ পৰা একদম বাজপেয়ীজীলৈকে মনমোহন সিঙৰলৈকে যিমানবিলাক প্ৰধানমন্ত্ৰী মাননীয় আছিলে তেওঁলোকে পাব্লিক ছেক্টৰ ইউনিটবিলাক তেওঁলোকে বৃদ্ধি কৰিছিলে। আৰু আমাৰ যিজন নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে, তেওঁ যিমান পাব্লিক ছেক্টৰ ইউনিট ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে সকলোবিলাক তেওঁ ব্যক্তিগতকৰণ কৰিবৰ কাৰণে তেওঁ তাত ঠিকাদাৰ হিচাপে বহিছে। এতিয়া আপোনালোকৰ ওচৰত মোৰ এটা প্ৰশ্ন আছে, আপোনালোকক এজন ঠিকাদাৰ প্ৰধানমন্ত্ৰী লাগে নে জনকল্যাণমুখী ৰাজহুৱা আমাৰ ৰাইজৰ টেক্সৰ পইচাৰে আমি আমাৰ ৰাইজৰ টেক্সৰ পইচাৰে জনকল্যাণমুখী কাম চলাব পৰা এজন প্ৰধানমন্ত্ৰী লাগে? কথাবিলাক নাভাবিব যে মীৰা বৰঠাকুৰে ক'ৰবাত টিকেট নোপোৱাৰ কাৰণে বিৰোধ কৰিছে বুলি অন্ধভক্তসকলে ক'ব বিচাৰে। মোৰ টিকেট পোৱা নোপোৱাটো এইটো ডাঙৰ কথা নহয়, মই বিজেপিত নাই, গতিকে সেই কথাটো চিন্তা কৰিব নালাগে অন্ধভক্তসকলে। কিন্তু এনেকুৱা ভয়ংকৰ ভৱিষ্যতৰ দিশলৈ গৈছে য'ত গভৰ্ণৰ ৰিজাৰ্ভ বেংকৰ ক'বলৈ বাধ্য হৈছে যে GDP মাইনাছলৈ গতি কৰিছে। আমাৰ ভৱিষ্যত গোটেই ইণ্ডাষ্ট্ৰী কলাপছ কৰিছে, গোটেই ব্যৱসায় কলাপছ কৰিছে। আজি টুৰিজিম ডিপাৰ্টমেণ্ট, টুৰিজিমৰ লগত জড়িত প্ৰত্যেকটো বিজনেছ আজি খতম হৈ গৈছে। কেৱল মাত্ৰ যিখিনি আমাৰ ঘৰুৱা যিটো গেলামালৰ দোকান বুলি কওঁ, সেই দোকানখিনিৰ বাদে বাকী কাপোৰৰ পৰা আদি কৰি যিমানবিলাক বিজনেছ আছে প্ৰত্যেকটো বিজনেছ ইতিমধ্যেই কলাপছ কৰিছে। GDP মাইনাছলৈ গতি কৰিব। এইখনত তেওঁলোকে যিটো বাজেট দিয়ে, ৰাইজে জনা উচিত এই বাজেটবিলাক কাৰ পইচাৰে দিয়ে? ৰাইজৰ টেক্সৰ পইচাৰে দিয়ে। অতি ক্ষুদ্ৰতে ক্ষুদ্ৰ মানুহ এজনে যিজনে ব্যৱসায় কৰে তেওঁ তাত টেক্স জড়িত হৈ থাকে। এতিয়া এইখিনি সময়ত কৰ্পৰেট টেক্স কমিছে, টেক্স দিয়াটো কমিছে। আৰু চবতছে আচৰিত কথাটো হৈছে যে GSTৰ নামত তেওঁলোকে যিটো চেণ্টাৰে আমাৰ ষ্টেটৰ GSTৰ নামত পইচা দিব লাগে, সেই GST দিবলৈও তেওঁলোক এতিয়া অপাৰগ। তেওঁলোকে ইতিমধ্যে পাঞ্জাৱ বা মধ্যপ্ৰদেশ আদি বিভিন্ন অসম যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকতে তেওঁলোকে GSTৰ পইচা প্ৰপাৰ ইউটিলাইজেশ্যন কৰিবৰ কাৰণে তেওঁলোকে দিব পৰা অৱস্থাত নাই। এতিয়া বাজেট টোটেল কলাপছ। আৰু ৰাইজে এইখিনি কথা জানি লওক যে আমাৰ যিটো টেক্সৰ পইচাৰে তেওঁলোকে খালি এই ৰাম মন্দিৰ বনোৱাত পইচা খৰচ কৰিছে, তেওঁলোকে ডাঙৰ ডাঙৰ মিটিং কৰাত খৰচ কৰিছে, অমিত শ্বাহে ভাৰ্চুৱেল ৰেলীত LCD কিনাত খৰচ কৰিছে। কোনে অধিকাৰ দিলে তেওঁলোকক? যিটো সময়ত মানুহৰ বিজনেছ খতম হৈ গৈছে, সেইখিনি সময়ত আমাৰ টেক্সৰ পইচাৰে তেওঁলোকক এইবিলাক আভুৱা ভৰা এইবিলাক মাইল মিটিং কৰিবলৈ, এইবিলাক পইচা খৰচ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে পকেটৰ পইচা দি খৰচ কৰিছে নেকি? এই কথাবিলাক ৰাইজে হৃদয়ঙ্গম কৰিব লাগিব। মই এটা কথাই ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছো, নৰেন্দ্ৰ মোদী নেতৃত্বত যিখন কেন্দ্ৰত চৰকাৰ আছে, এইখন হৈছে মানুহক ভয়ভীতি দেখুৱাই তেওঁলোকে নিজ খেয়াল খুচিত আম্বানীৰ ফাইনেন্সত চলাই এতিয়া পেবেক তেওঁলোকৰ আহিছে কাৰণে আপুনি চাওক এই কৰোনাৰ সময়ত প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী বিধ্বস্ত হৈ গৈছে, প্ৰত্যেকটো বিজনেছ বিধ্বস্ত হৈ যোৱাৰ পাছত আজি কিন্তু আম্বানী আদানী কিন্তু বিশ্বৰ ধনী মানুহৰ শাৰীত তেওঁলোক আজি আগতকৈও ঊৰ্ধ্বমুখী দিশত তেওঁলোকে গতি কৰিলে। এইবিলাক কথা আপোনালোকে চিন্তা কৰক। আজি BSNLটো আজি আপোনাৰ ইমান এটা সন্মানীয় প্ৰতিষ্ঠান, আজি BSNLৰ অৱস্থা তেওঁলোকে কি কৰিলে? জিঅ'ৰ ওচৰত BSNLক অপমিত্ৰ ঘটালে।